প্ৰদান কৰি আছোঁ বানাকান্ত ৰাইজলৈ আচলতে বহুত কষ্টত এওঁলোক আছে আচলতে শিবিৰ পাতি আছে। নমস্কাৰ বন্ধুসকল, আমি আজি এটা বিশেষ কামৰ কাৰণে এফালে যাবলৈ ওলাইছোঁ। আচলতে এইটো খুব এটা মহৎ উদ্দেশ্য বুলি ভাবিছোঁ। আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া যি সংস্থা আছে এই সংস্থাটোৰ এই মাধৱ ৰঞ্জন কইদেউ আছে লগত। আমি যি খনা বাগানত যি আমাৰ দিচাঙৰ যি বানৰ উপদ্ৰৱ আচলতে বান পৰিস্থিতিয়ে বৰ বিধ্বস্ত কৰিছে এখন গাঁও, আমি খনা বাগানৰ তাতে আমি যাম আৰু আমাৰ সামৰ্থ্য অনুযায়ী আচলতে কিছুমান সাহায্য দিবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত কোনো সংগঠন বা সংস্থা নহয় বা বেলেগৰ পৰা আমি পইচা কালেকশ্যন কৰি আমি কিবা এটা দিম সেইটো নহয়। আমাৰ সামৰ্থ্য অনুযায়ী আচলতে আমাৰ গোটেইজনৰ ভিতৰত কিবা এটা দিবলৈ চেষ্টা কৰিম। আমি তাকে অকণমান আপোনালোককো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, তাকে অলপ ভিডিঅ'টো কৰিলোঁ, প্ৰস্তুত কৰিছোঁ, আপোনালোকে সঁহাৰি জনাব। আমি এতিয়া প্ৰথম পদক্ষেপ আমি এতিয়া চাউলখিনি আমি কিনি লওঁ, তাকে আপোনালোকক দেখাই আছোঁ। বলক, কিবা ক'ব নেকি? নাই, কথা হ'ল কি আমি কেইবাজনো লগ আছোঁ। কুচুম আছে, অনুপাত কাই আছে আৰু দুই এজন ডক্টৰ আছে, তাৰপিছত অংকুৰ আছে, এনেকৈ সুৰেন্দ্ৰ আছে, বহুকেইজন লগ লাগি আমি এটা মাননি তুলি লৈছোঁ গোটেইকেইজনৰ ভিতৰত। আমি নিজৰ ভিতৰত আমাৰ অনুষ্ঠানৰ আমাৰ সোণাৰু কৃষ্ণচূড়া অনুষ্ঠানৰ লগত জড়িত থকা কেইজনমান ব্যক্তিয়ে আৰু 5-6 কুইণ্টেল যিয়ে হওক চাউল, দাইল, পানী ইত্যাদিকৈ আমি দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ যিখন বাগানৰ ল'ৰা ছোৱালীক আমি না ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে আমাক এই গোটেই গছপুলিবিলাক ৰোৱাত তেওঁলোকে যথেষ্টখিনি সহায় কৰে। গতিকে সহায় কৰাজনৰ ওচৰত সদায় থাকিব লাগে, তাকে চেষ্টা কৰিছোঁ। ঠিক আছে, আমি আহি পালোহি বৰ্তমান আমাৰ মৰাণৰ কৃষ্ণা ফুড ইণ্ডাষ্ট্ৰি। ইয়াতে আমি চাউলৰ ব্যৱস্থাটো কৰিছোঁ। ইয়াৰ পৰা আমি চাউলটো কিনিম আৰু আমি আপোনালোকক ভাল চাউল দিবলৈ চেষ্টা কৰিম। সেইকাৰণে আমি দেখাই আছোঁ, আজি কৈছে তাকে আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া আমি এতিয়া চাউলৰ গুদামত আহিছোঁ। এয়া এই চাউলটো ল'ম, আপোনাৰ ৰাজভোগ চাউল ল'ম। এইটো কিমান কেজি? 26 কেজিকৈ আছে এটা পেকেটত। আমি এইটো ল'বলৈ চেষ্টা কৰিম। সকল, আমি এতিয়া বৰ্তমান আছোঁ মৰাণৰ কৃষ্ণা ফুড ইণ্ডাষ্ট্ৰিত। আচলতে আমি ইয়াৰ যি খনা বাগান, খনা ট্ৰি ষ্টেট, তাত আমাৰ আজি বানাকান্ত ৰাইজৰ বাবে আমি যি আমাৰ চাউল, দালি, এনেকৈ কিছুমান আমি পানী এনেকৈ কৰি আমি সাহায্য বিতৰণ কৰিবলৈ ওলাইছোঁ। আৰু এয়া দেখিছে মোৰ পিছফালে দেখিবলৈ পাই আছে, আমি গোটেই বস্তুখিনি আমি এতিয়া গাড়ীত তোলাৰ ব্যৱস্থা কৰি আছোঁ। এয়া আমি যাম, আমি এতিয়া পোনে পোনে আমি গুচি যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি বানাকান্ত ৰাইজৰ মাজত আমি বিতৰণ কৰা দৃশ্যবিলাক। আৰু এয়া আমি এতিয়া লৈছোঁ দালি, এইটো দালি লোড হৈ আছে, দাইল। আৰু আমি যিটো দাইল লৈছোঁ এয়া দেখিছে, এইটো আমি দাইল লৈছোঁ, কেশৰ ভোগ দালি এইটো। আৰু আমি ৰাজভোগ লৈছিলোঁ আমাৰ চাউল। আমাৰ মাধৱ ৰঞ্জন ককাইদেৱে টোটেল ইয়াতে পে'মেণ্ট কৰি দিলে। টোটেল আমাৰ পইচা পে'মেণ্ট কৰি আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া চাৰিওফালে খালী বানপানী। আমি আৰু এই বানপানীৰ সাহায্য বিতৰণ কৰিবলৈ গৈ আছোঁ। ইফালে আমি আহি পালোহি এই দৈয়াদু, এখেতে আমাক এই পানীৰ ব্যৱস্থা কৰি দিছে। এনেকৈ পানী আমি এতিয়া উঠাই ল'ম। এয়া চাৰিওফালে পানী। এয়া দেখিছে, এইফালেও পানী। আৰু এই পানীৰ মাজতে আমি গৈ আছোঁ বৰ্তমান বানাকান্ত ৰাইজৰ আগত। আমি কিছু সামৰ্থ্য অনুযায়ী কিবা এটা দিবৰ বাবে চেষ্টা কৰিম। আমাৰ সোঁত চক, পানীৰ সোঁত চক এনেকৈ যদি পানী বৈ থাকে আৰু কেনেকৈ থাকিব মানুহ। এয়া গোটেই চৰাইদেউ জিলাখনৰ প্ৰায় মই ভাবোঁ 98 চনত আহিছিলে ইমান ডাঙৰ এটা বানপানী। এতিয়া 98 চনৰ পিছত বানপানীবিলাক আহিছে যদিও তাৰমানে ইমান ডাঙৰ বানপানী হোৱা নাছিলে। এইবছৰ খালি বহুত ডাঙৰ বানপানী হৈছে, আকৌ পানী বাঢ়িছে। মানে চবতকৈ ডাঙৰ কথা সেইটো। এতিয়া কিমান দিনলৈকে কি হয় ক'ব নোৱাৰোঁ। মোৰ ভাগতো গোটেই কঠীয়া মাৰি খতম। এতিয়া মুঠতে পানী শুকোৱাৰ লগে লগে ডাঙৰ বৰষুণ এজাক লাগিব। যদি বৰষুণ জাক নিদিয়ে চব গেলিব, খেতি পথাৰ তোমাৰ বহুত নষ্ট হয় ন, চব খতম হ'ব। যদি ডাঙৰ বৰষুণ এজাক দি দিয়ে ভগৱানৰ কিবাত, তেতিয়া কিন্তু কিবা অলপ বাচি যাব লাগে। এইফালে আমাৰ এই ভাইটিহঁত আছে আৰু মাধৱ ৰঞ্জন ককাইদেউ আছে। এয়া
ইয়াত গোটেই ৰাইজ ৰখি আছে। আমি এতিয়া গোটেইখিনি যা যোগাৰ চলাইছোঁ। এয়া এনে গোটেইখিনি ৰেডি কৰিলোঁ আৰু এয়া খনা চাহ বাগিচাত আমি আজি ৰিলিফৰ ব্যৱস্থা কৰিছোঁ। খনা চাহ বাগিচাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া উদ্যোগত এয়া ৰিলিফৰ ব্যৱস্থা কৰিছোঁ। আমাৰ বিচিত্ৰ নায়ক আছে, সোণাচূড়া ডাঙৰ হ'ব লাগিব, কাঞ্চন ডাঙৰ হ'ব লাগিব। নিবলে মই কাক পঠাইছোঁ নাগি মুৰা নাগি 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 মুৰা দুর্গা মুড়া নিকেল মুড়া ঘৰৰ বেলেগ মানুহ থাকিলেও হ'ব দেই। ঘৰতে বেলেগ আদমি থাকলে বলিবে তহঁতি জানিবিয়ে নহয় निकल के पीछे बालीराम लाइन के ढुक जा गिरवा है तो लाइन में ढुक जा गिरवा ही ना गेली ना আজি আজি উত্তম চাংমা আজি বহুগুলা মালিক বেলেগ হৈ গ'ল। আনন্দৰা মুছামাল এয়া জীৱকান্ত আহি পাই গলি আমাৰ আৰু মাধৱ দা আমাৰ কুসুম কৈলা সুৰেন্দ্ৰ লোহাই এগিলি আৰু এয়া পুৰা ভাল লাগিছে নে আপোনালোকৰ? ভাল লাগিছে ন? বঢ়িয়া। গছ পুলি ৰোৱা মানুহ বুলি কৈ দে, গছ পুলি ৰোৱা পাৰ্টি সোণাৰু কাঞ্চন কৃষ্ণচূড়া। প্ৰদান কৰি আছো বালাকান্ত ৰাইজলৈ। আচলতে বহুত কষ্টত এওঁলোক আছে, আচলতে শিবিৰ পাতি আছে, গোটেই ঘৰ পানীয়ে বুৰি গৈছে। আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৰফৰ পৰা আমি কিবা এটা আমাৰ যি পাৰোঁ আমি গোটেই সংস্থাটোৰ ফালৰ পৰা আমি কিবা এটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এয়া গোটেইখিনি সমাজ আহিছে, কুসুম কৈলা, সুৰেন্দ্ৰ লোহাৰ, মাধৱ ৰঞ্জন, এই গোটেই কৰি গোটেইখিনি আহিছে। আহি পাই গলি আহি উত্তম দা জীৱক আজি বহুত হেণ্ডচম লাগিছে, জীৱক আজি বহুত হেণ্ডচম লাগিছে। এয়া আমাৰ গ্ৰীণ বিচিত্ৰ কিবা কৈ দে। আমি যিমান পাৰোঁ সামৰ্থ্য অনুযায়ী কিবা এটা দিবলৈ চেষ্টা কৰি আছোঁ। ফলতে এইটো আমাৰ এটা সংস্থা সোণাৰু কাঞ্চন কৃষ্ণচূড়া। মই সোণাৰু কাঞ্চন কৃষ্ণচূড়া এই সংগঠনটোক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ গোটেই ৰাছিলান গাঁৱৰ বাঁহবাৰী গাঁৱত চাউল, দাইল আৰু বিস্কুট, পানী, খোৱা পানী যোগান ধৰাৰ কাৰণে মই বহুত সুখী হৈছোঁ যে আমাৰ গাঁৱত ইমান ডাঙৰ সহায় কৰিছে। আমাৰ বানপানী চবেই ডুবি আছিলে,
আৰু অলপ খোৱা দোৱাৰ কাৰণে অসুবিধা পোৱাৰ কাৰণে পানীও খোৱা অলপ অসুবিধা হোৱাৰ কাৰণে আজি সহায় কৰিছে। ভাল লাগিছে। আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া গোটেই সংগঠনৰ আমাৰ সংগীতবৃন্দ আৰু আমাৰ ধৰি লওক কমিটি সোণাৰু কাঞ্চনৰ কমিটি ভাল লাগিছে। ধন্যবাদ দিছোঁ আমি চবেই আৰু আশীৰ্বাদ কৰিছোঁ যে যাতে আৰু ওপৰলৈ যায় আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া সংগঠন। মনে আমার কত জ্বালা বুঝে নাই বিছনা জ্বালা মনিরে। এয়া আমাৰ বান সাহায্য বিতৰণ সম্পূৰ্ণ হৈ গ'ল আৰু আমাৰ সুৰেন্দ্ৰৰে অকণমান বাগানীয়া ভাই ভনীহঁতৰ লগত অকণমান কিবা এটা গান এটা গাইছে। আমাৰ বানপানী হোৱাৰ ক্ষেত্ৰত জড়িত যিমান ঘৰ আছে 85 মান হ'ব, 80 পাৰেই হ'ব। চবকে চাউল দালি কৰি ধুনীয়া চাউল পানী বিস্কুট তেলে ইমান ভাল লাগিছে। আজি ৰাইজে ইমান ভাল পাইছে। আমাৰ কুচুমকলা অনুপাৰ্জিত দা আদি কৰি যিমানে কমিটি আছে চবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰথমবাৰ যিয়ে চৰকাৰ হওক এনেকুৱা আমি সাহাৰ্য এনেকুৱা পোৱা নাই। এইবাৰ চৰকাৰ বুলি নহয়, সোণাৰু কাঞ্চন যি কমিটি আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আচলতে আমাৰ বান সাহায্যৰ মাজে মাজে আমি কিছু হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ বান পীড়িত ৰাইজৰ মাজত। আমাৰ সুৰেন্দ্ৰ লোহাৰে আমাৰ যিখিনি আমাৰ বান পীড়িত ৰাইজক অকণমান হাঁহিৰ খুৰা চলাবলৈ চেষ্টা কৰি আছে আচলতে। আজিলৈ আমাৰ এই বান সাহায্য কাৰ্যটো আমি ইমানতে সমাপন কৰিলোঁ। আমি খনা বাগানত আমি যি বানাক্ৰান্ত ৰাইজ আছিল, আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা আমি কিছু চাউল দাইল বিস্কুট পানী যিমান পাৰোঁ আমি সামৰ্থ্য অনুযায়ী আমাৰ আচলতে কোনো আমি নিজৰ ফালৰ পৰা দিছোঁ। আমি ইয়াত কোনো কাৰোৰ পৰা আমি দল সংগঠনৰ পৰা আমি সহায় সহযোগ লোৱা নাই। আমি নিজৰ পকেটৰ পৰা দিছোঁ। আমি যিমান পাৰিছোঁ সামৰ্থ্য অনুযায়ী দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব ৰাইজে। আমি আচলতে যিমান পাৰোঁ আমি গছক লৈ আমি অনুষ্ঠানটো কৰি থাকোঁ আৰু গছ থাকিলেহে মানুহ থাকিব। সেই অৱগত কৰি অনুষ্ঠানটো কৰি আছোঁ আৰু আমি মানুহৰ বাবে আচলতে আমি সদায় আছোঁ। বিপদৰ সময়ত আমি সোণাৰু কাঞ্চন সদায় থাকিব আমাৰ কাঞ্চন কৃষ্ণচূড়াৰ গোটেই টিমটো আহি কিনে খনা বাগানত বানাক্ৰান্তৰ মানুহখিনিৰ মাজত আমি কিঞ্চিত বিতৰণ কৰিবৰ কাৰণে আহিছিলোঁ। আমাৰ প্ৰায় 100+ পৰিয়ালত আমি কিঞ্চিত চাউল দাইল বিস্কুট আৰু পানীৰ বটল যোগান ধৰা হৈছে আৰু ভাবিছোঁ তেখেতলোকে ইয়াৰ পৰা সামান্য উপকৃত হৈছে। আমি বেছি দিব পৰা নাই আৰু পাৰিছোঁ তাকে আমি আমাৰ সামৰ্থ্য অনুযায়ী এইখিনি দিয়া হৈছে। ইয়াত দেখিছোঁ পানী অলৰেডি হৈ গৈছে, পানী অলপ কমিছে এতিয়া, কিন্তু তেখেতলোকে যথেষ্ট ক্ষয় ক্ষতি হৈছে। এইখিনি বাকী ছাইডটো বেলেগ বিভাগে কভাৰ কৰিলে ভাল হ'ব। আমাৰ ফালৰ পৰা আমি এইখিনিয়ে কৈছোঁ যিমানটো পাৰোঁ আমি এইখিনিয়ে সাহাৰ্য প্ৰদান কৰিছোঁ। আমাৰ মাজত আমাৰ গোটেই টিমটো আছে। সত্যনাৰায়ণ আছে, আছে আমাৰ অনুপাতকাই আছে, গোটেইখিনিয়ে সহযোগত আমাৰ অনুষ্ঠানটো আজি সাফল্যমণ্ডিত হৈছে বুলি মই ধন্যবাদ।